3 নম্বৰ একত দিয়া আছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 তাৰে এটা 11 হ'লে আনটো কিমান হ'ব তোমালোকে নিশ্চয় এই কুৱেশ্যনটোক বুজি পাইছা চাগে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান দিছে আমাক -33 তাৰে এটা 11 হ'লে আনটো কিমান হ'ব আমি এটোক উলিয়াব লাগে সমাধান দিয়া আছে আমাক কি দিয়া আছে দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান দিয়া আছে -33 দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান দিয়া আছে -33 তাৰে এটা সংখ্যা কিমান দিয়া আছে 11 আনটো সংখ্যা কিমান এইটো আমি উলিয়াব লাগে এটিকে আনটো সংখ্যা হ'ব -33 হৰণ 11 কিমান হ'ব -3 আমি এটোক এনেকৈ লিখিব পাৰো -33 divided by 11 যদি আমি 11 এৰে -33 হৰণ কৰো কিমান বাৰ যাব 11 3 * 33 -33 2 নম্বৰত দিয়া আছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান দিছে 51 তাৰে এটা কিমান দিছে -1 হ'লে -1 হ'লে আনটো কিমান হ'ব আমি এটোক উলিয়াব লাগে সমাধান দিয়া আছে আমাক কি দিয়া আছে দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান দিয়া আছে 51
তাৰে এটা সংখ্যা কিমান দিয়া আছে -11 আনটো সংখ্যা কিমান আমি উলিয়াব লাগে। এতেকে আনটো সংখ্যা হ'ব 51 হৰণ -1 কিমান হ'ব -51 51 divided by -1 equal 51 -51 3 নম্বৰত দিয়া আছে যিকোনো অখণ্ড সংখ্যা এৰ বাবে -1 into এৰ মান কিমান হ'ব। যিকোনো অখণ্ড সংখ্যা এৰ বাবে -1 into এৰ মান কিমান হ'ব আমি সেইটো কি কৰিব লাগিব উলিয়াব লাগিব। সমাধান যিকোনো অখণ্ড সংখ্যা এৰ বাবে -1 into এৰ মান হ'ব -1 into a equal কিমান হ'ব -a যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে যেনে 1 2 3 4 5 -1 -2 যিকোনো হ'ব পাৰে